কলিৰ এটা যজ্ঞ পাতিছে এটো আজি কলিৰ যজ্ঞ পাতিছে কি যজ্ঞ নাম যজ্ঞ কি যজ্ঞ ভাগৱত যজ্ঞ কি যজ্ঞ ভক্তি যজ্ঞ এই যজ্ঞস্থলীলৈ যিসকল আমন্ত্ৰিত অতিথি আহিছে ভকত ৰূপে ভগৱন্ত ৰূপে সেই সকলৰ আতিথ্য ধৰিবৰ কাৰণে পূৰ্ণাংগভাৱে আজি অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে যিসকলে অকণমান সহায় কৰি দিছে তেওঁলোকে হেয়কিক উপকাৰ কৰা হৈছে গতিকে তেওঁলোকৰ উপকাৰ কৰি দিয়াৰ কাৰণে কি হ'ব পৰোপকাৰায় পুণ্যম তেওঁলোকৰ পুণ্য আহি যাব মনত ৰাখিব কথাটো আমাৰ কিছুমান মানুহ ভকত মাতিলে চাবচোন বহি নাথাকে কিবা এটা কৰি থাকে কিবা এটা সহায় কৰি দিয়ে এটো বৰ সুন্দৰ লক্ষণ আমি সদায় আমন্ত্ৰণ কৰিলে এনে এটা ভাব লৈ আহিব লাগে মই অকণমান সেই যজ্ঞস্থলীত মোৰ এই শৰীৰটো অকণমান প্ৰয়োগ কৰিব পাৰোঁ নেকি মই কাৰোবাক অকণমান সহায় কৰি দিব পাৰোঁ নেকি সেই ভাৱেৰে যদি আহে তেতিয়াহ'লে আপোনাৰ উপৰঞ্চি পুণ্য এটা আপুনি লৈ যাব পাৰিব গতিকে সেই কথাৰ কাৰণে আমাক